নমস্কাৰ বন্ধুসকল, মই পৰাগ। আজি আপোনালোকৰ বাবে নতুন এটা ভিডিঅ' লৈ উপস্থিত হ'লোহি। বন্ধুসকল, আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক আপোনাৰ এণ্ড্ৰইড ফোনৰ জৰিয়তে আপুনি বেলেগৰ কথা কেনেদৰে শুনিব তাৰ বিষয়ে ক'ম। ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অতি সোনকালে আপুনি ছাবস্ক্ৰাইব বাটনটো ক্লিক কৰি ৰাখক আৰু কাষত দিয়া বেল আইকনটো দবাই দিয়ক, যাতে আমি দিয়া সকলো ভিডিঅ' আপুনি সোনকালে লাভ কৰে। আপোনালোকক আজি মই এনেকুৱা এটা এপছৰ বিষয়ে ক'ম, যিটো এপছৰ জৰিয়তে আপুনি আনৰ সকলো কথা বতৰা, আনৰ ফটো আৰু আপোনাৰ বিষয়ে কি কথা পাতিছে এইবোৰ সকলো কথা বতৰা আপুনি শুনিব পাৰিব। ইয়াৰ বাবে আপোনাক লাগিব এটা এণ্ড্ৰইড ফোন, আৰু আপোনাৰ ওচৰত সেইটো এণ্ড্ৰইড ফোন আছেই। আৰু ইয়াৰ বাবে আৰু আপোনাক আৰু এটা ফোন লাগিব, সৰু হ'লেও হ'ব ডাঙৰ হ'লেও হ'ব, যিকোনো ফোনৰ পৰা আপুনি সেইটো কৰিব পাৰিব। আপুনি আপোনাৰ ফোনটোত কি কৰিব, এটা এপছ আছে, সেই এপছটো ইনষ্টল কৰি ল'ব। আৰু এপছটো ইনষ্টল কৰাৰ লগে লগে আপোনাৰ কিছুমান ছেটিংছ আছে, আপোনাক পিছত দেখাম ডেমোৰ জৰিয়তে, আপুনি তাত চাই ল'ব পাৰিব। আপুনি সেইখিনি ছেটিংছ মিলাই পেলাই আপুনি যাৰ কথা শুনিব বিচাৰে তেওঁৰ ওচৰত আপোনাৰ মোবাইল থৈ আহিব, আৰু থৈ অহাৰ পিছত আপোনাৰ ইটো মোবাইল দি আপুনি আপোনাৰ এই মোবাইলটোত যোনটো এপছ মানে ইনষ্টল কৰি থোৱা আছে সেই মোবাইললৈ আপুনি SMS এটা কৰিব। কেনেদৰে মেছেজ কৰিব লাগে আপোনাক দেখুৱাইছোঁ পিছত, আপুনি চাই ল'ব। মেছেজটো কৰাৰ লগে লগে আপোনালৈ কল বেক আহিব, আৰু কল বেক অহাৰ লগে লগে আপুনি কথাবোৰ শুনিব পাৰিব, আপুনি ফটো কেপচাৰ কৰিব পাৰিব। আজি আপোনালোকক মই কেৱল কেনেদৰে আপুনি আনৰ কথা শুনিব পাৰিব তাৰ বিষয়ে কৈছোঁ। ব'লক আপুনি ভিডিঅ'টো ডেমোৰ জৰিয়তে আপুনি চাই লওক। প্ৰথমতে আপুনি কি কৰিব, আপোনাৰ প্লে ষ্ট'ৰত যাব। প্লে ষ্ট'ৰত গৈ আপুনি কি কৰিব, টিকেল বুলি মাৰিব, TICKL, টিকেল বুলি মৰাৰ লগে লগে আপোনাৰ টিকেল মাই ফোন বুলি 2 নম্বৰ এটা অপশ্যন আহিছে, দেখিছে নহয় আপুনি। মই অলৰেডি ইনষ্টল কৰি থোৱা আছে, সেইকাৰণে মোৰ ইনষ্টল দেখাই আছে। আপোনাৰ ইনষ্টল কৰি ল'ব, বেছি MB নহয়, 1.1 MB। আপুনি ইনষ্টল কৰাৰ পিছত আপুনি অ'পেন কৰিব। অ'পেন কৰাৰ লগে লগে এনেকুৱা এখন বাৰ আহিব, টিকেল এইবোৰ আপুনি কি কৰিব, তললৈ স্ক্ৰল কৰিব, তাৰপিছত I accept কৰি দিব। I accept কৰাৰ পিছত আপুনি উইল চি লেটাৰ বুলি মাৰি দিব। তাৰপিছত আৰু ইয়াত বহুত অপশ্যন আছে, আপুনি ফাৰ্ষ্টটো ক্লিক কৰিব, মেনেজ SMS, টেক্সট মেছেজ ৰুলছ। তাৰপিছত আপুনি এইখিনি মেনেজ SMS, টেক্সট মেছেজ ৰুলখিনি পঢ়ি আপুনি কি কৰিব, 2 নম্বৰ নীলা হেৰিটো দেখিছে। তাৰপিছত আপুনি এনেধৰণে আপুনি বহুত কিবা কিবি কৰিব পাৰে, কামাণ্ড দি পেলাই, মেছেজ কামাণ্ড দি পেলাই আপুনি কল বেক, আমাৰ যোনটো লাগে আপোনাক কথা শুনিব লাগে, আপুনি কল বেক আপুনি দেখিছে ইয়াত এইটো অন হৈ আছে, দিছ ফাংচনেলিটি ইজ ছুইচ অন। আপুনি ছেভ কৰি দিব, কল মি বেক। যেনেকৈ আপুনি বহুত আছে, কল বেক, স্পীকাৰ অন। কল বেক মানে এই অপশ্যনটোত আপুনি কি হয়, আপুনি কল মি বেক বুলি মেছেজ এটা কৰাৰ লগে লগে আপুনি আপোনাৰ এই ফোনটোৰ পৰা, আপুনি যোনটোত ইনষ্টল কৰি থোৱা আছে সেই ফোনটোৰ পৰা আপুনি বেলেগ ফোনৰ পৰা যদি কল মি বেক বুলি কৰে, তেনেহ'লে অট'মেটিকলি এইটো ফোনৰ পৰা কল গুচি যাব। আৰু ইয়াত কল বেক স্পীকাৰ অন, যদি এইটো কৰিলে আপোনাৰ কি হয়, এইটো অপশ্যনত যদি মেছেজ কৰে, তেনেহ'লে এইটো কামাণ্ডত যদি মেছেজ কৰে, কল বেক স্পীকাৰ বুলি মেছেজ কৰে, তেনেহ'লে আপোনাৰ কি হ'ব, তাত আপোনাৰ ফোনটো গুচি যাব, আৰু প্লাছ আপোনাৰ ইয়াত থকা স্পীকাৰটো অন হৈ যাব, আৰু আপুনি তাৰ পৰা ফোনটোৰ জৰিয়তে আপুনি কিবা ক'লেও চবেই বেলেগে শুনি যাব। এতিয়া আপুনি ছেটিংছত যাব, ছেটিংছত গৈ আপুনি কি কৰিব, হাইড টেকেল মাই ফোন কামাণ্ডছ এইটো ক্লিক কৰি থ'ব, যাতে আপোনাৰ নটিফিকেশ্যনবোৰ বেলেগে গম নাপায় যে আপুনি এনেকুৱা ফোন কৰি আছে বা কি কৰি আছে, আপুনি যাতে ধৰা নপৰে। তাৰ বাবে আপুনি হাইড টেকেল মাই ফোন কামাণ্ডটো অন কৰি থ'ব। আৰু এতিয়া কি কৰিব, আপুনি কৰাৰ পিছত আপুনি এতিয়া আপোনাৰ ছেটিংছ এইবোৰ চব মিলি হৈ গ'ল। আপুনি এতিয়া কি কৰিব, আপুনি আপোনাৰ এই ফোনটো যোনটোত আপোনাৰ ইনষ্টল কৰি থোৱা আছে, আৰু যাৰ কথা আপুনি শুনিবলৈ বিচাৰে, আপোনাৰ বিষয়ে কি কথা পাতিছে, কি কৰিছে, তেনেহ'লে আপুনি সেই ফোনটো তেওঁলোকৰ ওচৰত মোবাইলটো থৈ গুচি আহি আপুনি বেলেগ এটা ফোনৰ জৰিয়তে আপুনি SMS দিব, কল মি বেক বুলি মেছেজ এটা দিব এই নাম্বাৰটোত, আপোনাৰ যোনটো নাম্বাৰত আপোনাৰ হেৰিটো ইনষ্টল হৈ আছে, এই টিকেল মাই ফোন এপছটো ইনষ্টল হৈ আছে। আপোনাক এতিয়া ডেমো খেতি দেখুৱাইছোঁ, ব'লক। এইটো মোবাইল আছে, এইটো মোবাইলত আপোনাৰ ইনষ্টল কৰি থোৱা আছে এপছটো, এইটো দেখিছে আপুনি, এপছটো ইনষ্টল কৰি থোৱা আছে, টিকেল মাই এপ ইনষ্টল কৰি থোৱা আছে। এতিয়া মই এই ফোনটো মই যাৰ কথা শুনিবলৈ বিচাৰিম তাৰ ওচৰত এই মোবাইলটো থৈ আহি পেলাই আপুনি বেলেগ সৰু মোবাইল বা আপোনাৰ কিপেডৰ মোবাইল হ'লেও হ'ব, তেনেকুৱা মোবাইলতে আপুনি মেছেজ কৰিব এই নাম্বাৰটোলৈ মানে মনত ৰাখি পেলাই মেছেজ কৰিব। মই এইটোৰ পৰা ফোন মেছেজ এটা দিছোঁ, এটা মেছেজ দিছোঁ, এইটো নাম্বাৰত কেপিটেল লেটাৰত
CALL call me BACK আপুনি আপোনাৰ চেণ্ড কৰি দিব। আপুনি দেখিছে এই নাম্বাৰটোৰ পৰা লগে লগে ফোন আহিছে আপোনাৰ। আপুনি দেখিছে এইটো নাম্বাৰৰ পৰা মোৰ ফোন লগোৱা নাই, নিজে নিজে ফোন আহিছে। আৰু এনেকৈ আপুনি ফোনত কথা পাতি আপুনি ফোনটো বেলেগৰ আপুনি ফোন মানে কথাবোৰ শুনিব পাৰিব। যদি আপুনি ভিডিঅ'টো চাই কিবা লাভ হ'ল বুলি ভাবিছে তেনেহ'লে লাইক এটা কৰিব, কমেণ্ট এটা কৰিব আৰু শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে আমি দিয়া সকলোবোৰ ভিডিঅ' লেটেষ্ট ভিডিঅ' আপুনি সোনকালে লাভ কৰে। ধন্যবাদ।